ফেৰী ই ৰিক্সাৰ বাবে আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব আৰু কি কি ডকুমেণ্ট লাগিব এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকৰ সুবিধাৰ কাৰণে ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত এটা লিংক পাই যাব, তাত ক্লিক কৰিলে আপোনালোকে এইটো পেজত আহি যাব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো পেজত আহি যাব। এইটো পেজত অহাৰ পিছত আপোনালোকে কি কৰিব, এতিয়া আপোনালোকৰ বহুতো অপশ্যন ইয়াত আছে। আপোনালোকে দেখা পাইছে বহুতো অপশ্যন আছে ইয়াত। আপোনালোকে ইয়াত বহুতো অপশ্যন আছে। তো আপোনালোকে কি কৰিব, যেটো আপোনালোকৰ প্ৰথম ওলা অপশ্যন হয় আপোনালোকে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ হৈ যাব। তো এতিয়ালৈকে যেটো ই ৰিক্সাৰ যেটো অনলাইন প্ৰচেছটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, এই কাৰণে এনেকুৱাকৈ দেখাই আছে। যদি আপোনালোকক লাগে ই ৰিক্সাৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে, যদি এইটোৰ ওপৰত ভিডিঅ' লাগে তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব। মই এইটো ভিডিঅ'ৰ ওপৰত আপোনালোকক এটা ভিডিঅ' দি দিম। আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ' ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব।